আজি আমাৰ কঠীয়া সিঁচা আৰু কঠীয়া সিঁচাত কচু শাক মেইন বস্তু আৰু আমাৰ এইফালে কচু শাক খাব লাগে বুলি নিয়মেই আছে আৰু আপোনালোকেও খায়নে বাৰু কঠীয়া সিঁচাত কচু জনাবচোন। আৰু আজি আমি কচু পাতত দিয়াকৈ বনাই দিলোঁ, সেইকাৰণে কচু অলপ সৰহো হৈছে আৰু কণবিলাহীও সৰহ, কাৰণ মানুহো যথেষ্ট আছে। এইফালে জলকীয়া পূৰা দি দিয়া হৈছে, পকা পকা জলকীয়া, এইফালে মেম জলকীয়া আৰু ভোট জলকীয়া। জলকীয়াৰ পৰিমাণটো কেনেকুৱা হৈছে বাৰু আপোনালোকে জনাবচোন দেই। যিসকলে জলকীয়া খাই ভাল পায় সেইসকলে নিশ্চয় ভাল পাব আৰু কমেণ্ট কৰিব। আৰু এইফালে মিঠাতেল অকণমানো ইয়াত দি দিয়া হৈছে আৰু লগতে অকণমান নিমখ, আৰু নিমখ দি দিয়া মাত্ৰক আৰু আমাৰ এইটো হৈ গ'ল। আৰু এই সকলোবোৰ আমাৰ ওচৰৰ ভাইটি এটাই কৰি দিছে আৰু সি এয়া ধুনীয়াকৈ কলপাতখনো মেৰুৱাই দিছে। আৰু এতিয়া জুইত পুৰি মেলি আমাৰ কচু ৰেডি। আৰু আমি এইখিনি পিটিকি লওঁ আৰু পিটিকি সকলোকে ভাত দিওঁগৈ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। কেনেকুৱা পালে আপোনালোকে জনাব। ঠিক আছে, আকৌ লগ পাম।